হেল্ল' গাইজ, সকলোকে নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আছোঁ বৰ্তমান এতিয়া ধেমাজি এফালে নতুনকৈ বনাই আছে ধেমাজি মেডিকেল কলেজ। এইফালে আপোনালোকক দেখুৱাম, ইফালে মেডিকেল কলেজ বনাই আছে ডাঙৰকৈ। লখিমপুৰটোতকৈ ডাঙৰে হ'ব চাগে, বহুত ডাঙৰ এৰিয়া। ভিতৰত সোমাবলৈ নিদিব চাগে, ইয়াৰ পৰা আপোনালোকক দেখুৱাম। ইয়াৰ পৰাই ভিতৰত সোমাব নিদিব। ডাঙৰকৈ বনাই আছে মেডিকেল কলেজ, কাম লাগি আছে। বহুত ডাঙৰ এৰিয়া হয়। মই আহিছিলোঁ বিশেষকৈ ধেমাজি মেডিকেললৈ। তাত বাইদেউ এজনী মানে ডেলিভাৰী হৈ আছিলে, তাৰপাছত কেঁচুৱা জন্ম হ'ল, তাকে চাব আহিছিলোঁ। মই আৰু এজন লগৰ এজন আহিছিলে। মেডিকেলত থাকি মানে আমনি লাগিলে, সেইকাৰণে ওলাই আহিলোঁ। নতুনকৈ এটা মেডিকেল কলেজ বনাই আছে, তাকে চাবৰ কাৰণে ওলাই আহিলোঁ। ধেমাজি মেডিকেলৰ পৰা প্ৰায় 200 মিটাৰমান আঁতৰতে মানে নতুনকৈ মেডিকেল কলেজ বনাই আছে। এইফালে আছে নাৰায়ণ এটা পেট্ৰল পাম্প, এইফালে আছে ইণ্ডিয়ান অইল পেট্ৰল পাম্প। এইফালে মেডিকেলৰ পৰা গ'লে এইফালে লেফ্ট চাইডে মেডিকেলটো দেখিছে, কিন্তু এৰিয়াটো বহুত ডাঙৰকৈ বনাইছে। ভিতৰলৈ সোমাই চাব নিদিয়ে, চিকিউৰিটি আছে। কিন্তু বাহিৰৰ পৰা দেখালোঁ, ভাল লাগিব। এটা মেডিকেল, এটা আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ কাৰণে এটা ভাল খবৰ, যাতে ডিব্ৰুগড় নিবলগীয়া পেচেণ্টবিলাক আমাৰ ধেমাজিতে চিকিৎসা হৈ যাব। তেতিয়া মানে প্ৰব্লেম নাই। এতিয়া পুৰণাটোত বহুতখিনি ধৰক প্ৰব্লেম আছে। যেতিয়া নেকি মেডিকেল কলেজ হয়, তেতিয়া ষ্টুডেণ্টো মানে কনচাল্ট কৰি দিয়ে বা ডক্টৰো থাকে। তেতিয়া এনি টাইম ডক্টৰো থাকে ষ্টুডেণ্টখিনিক লৈ পেলাই। এতিয়া ডক্টৰ কিছুমান নাথাকে, টাইম লৈ আহে, কোনোবা এটা দিনত ডক্টৰ নাথাকে। যদি মেডিকেল কলেজ এতিয়া সুবিধা পাওঁ ধেমাজিবাসীৰ কাৰণে, এতিয়া আমি ধেমাজিলৈ মেডিকেললৈ সোমাই যাম। মেডিকেললৈ গৈ এতিয়া ডেলিভাৰী কেইজনী চলে যাওঁ, আকৌ ভাগিনহঁতকো দেখাম। নতুনকৈ ভাগিন পাইছোঁ, তাকে দেখাই আছোঁ আপোনালোকক। মেডিকেলৰ ভিতৰলৈকে সোমাই যাওঁ, মনটো ভাল লাগি আছে। নতুন এটা ভাগিন পাইছোঁ, ভাগিনটো চাবলৈ যাওঁ। এইটো হৈছে ধেমাজি মেডিকেল। এতিয়া নতুনকৈ বনালে মানে আৰু ভাল লাগিব। এইটো পুৰণা মেডিকেল, এতিয়া বৰ্তমান ক'ব গ'লে নতুনকৈ বনালে মানে তেতিয়া আৰু ডাঙৰ হ'ব আৰু ফেচিলিটিখিনি বেছি হ'ব। এইফালে মেডিকেলৰ এইফালে এইটো ছাইডতে মানে গছ পুলি ৰুইছে, ভালে লাগিছে বাৰু। ধুনীয়াকৈ গছ ৰুই চফা কৰি থৈছে, দেখি ভাল লাগিছে। মেডিকেলৰ আগতে এনেকৈ ধুনীয়াকৈ ৰাখিছে। এতিয়া ভিতৰলৈ যাওঁ, গৈ মেলি চাওঁচোন কেনেকুৱা কি হৈ আছে, আমাৰ মানুহকেইজনী বা কেনেকুৱা অৱস্থাত আছে, তাকে চাওঁগৈ। যাওঁ এতিয়া। ফাইনেলি ৰুমত পাবলৈ হ'লোঁ। এতিয়া দেখিম আৰু কেনেকুৱা হৈ আছে। পাবলৈ হ'লোঁ আমি পেচেণ্ট থোৱা পালোঁ। এইফালে এতিয়া সোমাই যাম, চামগৈ এতিয়া কেনেকৈ মানুহবিলাক আছে। এইটো ককায়েকে লৈ আছে। ককায়েক নাকটো গৰম উঠি গৈছে দেখি। ভাইকটো বগা, তোক মৰম নকৰে আজিবা মাক। ভাইককে মৰম নকৰে, কি হ'ব বাৰু? তাক মৰম নকৰে আৰু। যাবগৈ হ'ল নেকি? মই যাব লাগে নেকি? কি খুৱাই দিছ? বিস্কুট। অঁ, মেৰিগ'ল্ড বিস্কুট, গৰম পানী। খোৱা। দুদিন হৈছে। সিজাই এইজনী হৈছে আমাৰ মাছ খোৱা ভাগিন। এইজনী নতুনকৈ এতিয়া জাষ্ট পাইছে অলপ আগত। মাছ খোৱা ভাগিন এইজনী। মেডিকেলত আমাৰ গাঁৱৰ 2জনী বোৱাৰী আছে আৰু আমাৰ গাঁৱত জীয়ৰী এজনী আছে। এতিয়া টোটেল মিলাই 3জনী এতিয়া ডেলিভাৰী কেছত মানে আছে। 3জনী ডেলিভাৰী এতিয়া। 2জনী অলৰেডি, এজনীয়ে ল'ৰা পালে, এজনীয়ে ছোৱালী পালে। এই 2জনী ক্লিয়াৰ হ'ল, আৰু এজনী বাকী আছে, তাৰ দিন আছে বোলে। 2জনীয়ে এতিয়া চিজাৰিং হৈছে, অপাৰেশ্যন। এতিয়া ইয়াৰ বা কি হয়
মেডিকেলত ৰাখিছে কিমান দিন লাগে চাব ইয়াকো এতিয়া চাই থৈ যাওঁ এপাক আহি আছোঁ ক'ত গ'ল পেচেণ্টে পলালে নেকি আছে সেইজনী দুজনী ক্লিয়াৰ হ'ল এইজনী বাকী আছে ইয়াত দিন লাগিব তাতে আছো ন মুগাই এইটো মেডিকেলকে নতুনকৈ জেগাত স্থানান্তৰ কৰা হ'ব মেডিকেল কলেজত বনাই আছে নতুন মেডিকেল কলেজ এতিয়া পুৰণা হ'বগৈ আৰু ভিডিঅ'টো চাই কেনে পাইছে লাইক এটা কৰি দিব কেনে লাগিছে কমেণ্ট এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আহিবলগীয়া নতুন ভিডিঅ'বোৰ তেতিয়া আগতীয়াকৈ আপোনালোকে পাই থাকিব বিশেষকৈ ক'বলগীয়া একো নাথাকে চবৰে এদিন জন্ম বিবাহ মৃত্যু হ'বই এতিয়া মেডিকেলত ডেলিভাৰী কেছত যেতিয়া হ'ল ভাগিন পালোঁ আকৌ এটা পালোঁ ভাগিন আগতো ল'ৰা আছিলে এতিয়া ল'ৰা পালে তাৰপাছত আৰু মানে আমাৰ গাঁৱৰ এজনী জীয়ৰী মানে মাছ পাতিছে তাৰ ঘৰৰ ছোৱালীজনী হ'ল একে ওচৰতে মানে নাম্বাৰ তাৰপাছত চাই মেলি এতিয়া আমি আহিছিলোঁ ভাত দিব আহিছিলোঁ মেডিকেল দি মেলি এতিয়া টাইমো হ'ল যামগৈ আৰু যাবলৈ লগতো ৰখাই ৰৈ আছোঁ